এটা নতুন ব্লগত। এয়া আজি ব্লগটোত মই ষ্টাৰ্টিঙতে গৈ থকা দেখাইছোঁ। ক'লৈ গৈ আছোঁ এয়া আপোনালোকৰ বাবে ছাৰপ্ৰাইজ, চাই থাকক। এয়া টমটমত উঠিলোঁ, এয়া উঠি পিনে গৈ আছোঁ। ক'লৈ গৈ আছোঁ আপোনালোকে চাই থাকক। অলপ ছাৰপ্ৰাইজ আছে, এয়া আপোনালোকে চাই থাকিলে গম পাব মই ক'লৈ গৈ আছোঁ। এয়া বেগ এটা লৈ এনেকৈ বহি গৈ আছোঁ। আপোনালোকে চাই থাকিলে গম পাব। মই আগতেও যাওঁ, কিন্তু মই ব্লগ বনোৱা নাছিলোঁ। এইবাৰ ব্লগ বনাইছোঁ আৰু এইবাৰ সেইকাৰণে সকলো দেখুৱাই দিছোঁ কেনেকৈ কোনফালৰ পৰা গৈ আছোঁ। এয়া ৰাস্তা আপোনালোকে চাই থাকক। এয়া মই টমটমৰ পৰা নামিলোঁ, এনেকৈ ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ আৰু ৰাস্তাত মোৰ এনেকৈ ক'বলৈ অকলে বেয়া লাগিছে। সেইকাৰণে মই এতিয়া ৰেকৰ্ডিং কৰি লৈছোঁ, কাৰণ মানুহবিলাকেও চাই থাকে। এয়া ৰাস্তাটো, এয়া গৈ আছোঁ মই মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ গৈ আছোঁ। আজি মোৰ ফ্ৰেণ্ডজনীৰ জীয়েকৰ বাৰ্থডে, চ' সেইকাৰণে মোক ইনভাইট কৰিছে আৰু মই ভাবিছোঁ যিহেতু ব্লগটো মই ষ্টাৰ্ট কৰিয়ে দিওঁ, সেইবাবে মই ৰাস্তাৰ পৰাই ব্লগটো আৰম্ভ কৰি দিলোঁ। এয়া মই গৈ আছোঁ। ইয়াত বহুত মাছ পোৱা যায়, সৰু সৰু ল'ৰা ছোৱালী কিছুমানে ধৰি থাকে ইয়াত মাছ। এয়া মই পালোহি, তাৰপিছত বহিলোঁ, চাহ তাহ খালোঁ। সেই সময়ত মই ব্লগ বনোৱা নহ'ল। তাৰপিছত মই আপোনালোকক চিনাকি কৰাওঁ, আহক কাৰ ঘৰত আহিছোঁ মই। এয়া আমাৰ বাৰ্থডে গাৰ্ল চুণ্টু, এয়া বাৰ্থডে গাৰ্লৰ মাক, আৰু এয়া বাৰ্থডে গাৰ্লৰ পাপা মানে মোৰ দাদা, আৰু এগৰাকী বৌ নহয় মোৰ ফ্ৰেণ্ড। তাৰপিছত আমাৰ বৰ্তা, এইফালে আমাৰ বৰমা ধুনীয়াকৈ বহি আছে। চুনু, চুনু, এইজনী আমাৰ চুনু। এতিয়া দাদাই বেলুন ফুলোৱাত লাগিছে, মই সেই বান্ধি দিয়াত সহায় কৰিছোঁ আৰু দুজনে আমি ডেক'ৰেশ্যনটো কৰিম আৰু বেলুনৰ, সেইকাৰণে আমি এনেকৈ কৰি আছোঁ। এয়া আমাৰ পুষ্কিজনী। হেল্ল' বেবি, এয়া হৈছে বাৰ্থডে গাৰ্ল। হেল্ল', হেপী বাৰ্থডে। আজি মই দিনটো ক'ম তোমাক, ৰ'বা দিনটো ক'ম তোমাক, হেপী বাৰ্থডে। এয়া আমাৰ ফাইনেলি লাষ্ট লুক। এয়া আমি এনেকৈ সজালোঁ বেলুন। এয়া ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকেও জনাব। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল এণ্ড ৱেলকাম বেক টু এ নিউ ব্লগ। আজি মই মোৰ ফ্ৰেণ্ডৰ ঘৰত আহিছোঁ, মোৰ ফ্ৰেণ্ড, আৰু এয়া হৈছে ফ্ৰেণ্ডৰ জীয়েক, মোৰ লগৰ ছোৱালীজনীৰ জীয়েক, এই পুষ্কিজনী অকণমানিজনী। আজি তাইৰ বাৰ্থডে, সেইকাৰণে মই আহিছোঁ তাইৰ বাৰ্থডেত। আৰু এয়া আমাৰ কণমানিজনী। তাৰপিছত আজি এই ব্লগটো তাইৰ বাৰ্থডে ব্লগেই হ'ব। তাৰপিছত এয়া তাইৰ নামটো এনেকৈ লিখি পিনে লগাই দিয়া হৈছে, ৰিহাঞ্চি নাম তাইৰ। এয়া ওপৰত হেপী বাৰ্থডে এণ্ড কালাৰফুল বেলুনছ। এয়া টেবুলখনত এনেকৈ সজাইছে, বাৰ্থডে হেট, চকলেটছ, কেক আনিব এতিয়া। তাৰপিছত এয়া ৰুমটো, এয়া ওপৰত আমি বেলুনত এনেকৈ চুমকিবিলাক ভৰাই দিছোঁ। এয়া তাইৰ ডলবিলাক, আৰু এইটো মই তাইক বাৰ্থডে গিফ্ট দিলোঁ। এয়া এতিয়া সকলো আহিলে, যাক যাক ইনভাইট কৰিছিলে সকলো মানুহ আহিলেহি। তাৰপিছত এয়া ৰুমটো অকণমান ভৰ্তি হৈ গ'ল মানুহৰ পৰা। তাৰপিছত এতিয়া কেক কাটিব হ'ব, আৰু এয়া মই অলপ এনেকৈ ভিডিঅ' বনাই দিছোঁ। এয়া ওপৰত বেলুনবিলাকতো মই চকলেট ভৰাইছিলোঁ, এয়া ফুটালে মানে চকলেট পৰিব, ভাল লাগে এনেকৈ সৰু বাচ্ছাৰ বাৰ্থডেত। ৰিহাঞ্চি, চুনু, চুনু, চুনু এইফালে, চুনু, চুনু আকৌ চুনু উঠোৱাৰ নিচিনা, চুনু এতিয়া উঠা। এয়া বাৰ্থডে গাৰ্লৰ মাক।
Yakin terus. Tidak lah. Tunggu. Sao ai pala? Soalnya ha? Aku apa tuntut? ইমান ধুনীয়াকৈ দিছেচোন তাইতো একদম মানে নকবা আৰু হৈ গ'ল ঠিক কৰিলে হৈ যাব হা হৈ আছে এতিয়া হৈ আছে শুনো এফালে চাই দিয়া দি দিম নেকি দি দিয়া এফালে পৰা দিব লাগিব ন পঢ়িলে দিব কেইবাৰ দিব লাগিব অঁ এনেকৈ দি দিম ন শুনুৰ বিয়া পাতিছে নেকি আজি দিয়ক excited Happy birthday to you. Happy birthday, dear Rihanshi. Happy birthday to you. Happy birthday. তুমি চুব নালাগে মই খুৱাই দিছো Mak kau dia. পাপাক খুৱাই দিয়া পাপাক পাপা বনা চুব নালাগে মই ধৰিছো Kamu apa? ইয়াৰ পৰা লওঁ Tidak mak kau dia apa? Kau kau dia. Mak kalau kau. এইটো ফুটাই দিয়া আকৌ Clap. Happy birthday. এয়া মৰ্টন দে মই পালো দে বেলুন এটা ডান্স কৰিছে থেংক ইউ তলত থৈ দিয়া থেংক ইউ ক'বা দেই খুলি দিলে সেইটো ৰছীডাল এৰি গ'ল তুমি চকলেট দিয়া চবকে ভিডিঅ' বনাই দিছা চবকে চকলেট এটা দি দিয়া তাৰপাছত এয়া আমি মাহ প্ৰসাদ খাইছোঁ আইতাকে মাহ প্ৰসাদৰ শৰাই এখন দিছিলে তাইৰ নামত তাৰপিছত এইফালে সৰু ল'ৰা ছোৱালীবিলাকক খুৱাইছে এনেকৈ সৰুবিলাকক আগতে খুৱাই লৈছে এয়া তাহাঁতি খাই আছে বাৰ্থডে পাৰ্টি কেনেকুৱা লাগিলে তোমালোকক কোৱা আকৌ ভাল লাগিলে ভণ্টিজনী মৰম লাগিছিলে ন আজি ইমান ধুনীয়া ফ্ৰক পিন্ধিছে তোমালোকে মৰম কৰা ভণ্টিক খেলে তোমালোকৰ লগত কোন ক্লাছত পঢ়া তোমালোকে তুমি কোন স্কুল ইংলিছ মিডিয়াম নামবিলাক কি তোমালোকৰ তোমাৰ আৰু তোমাৰ ইংলিছ মিডিয়াম কি নাম
তোমালোকে তিনিজনীও আছে এইফালে এইফালে কণমানি ছোৱালী তিনিজনী কি নাম তোমালোকৰ কি নাম সেই ডাঙৰজনী কোৱাচোন দীপিকা তোমাৰ নাম হা ইমান ধুনীয়া নাম আৰু তোমাৰ এই নামটো একদম দীপিকা হিৰইনৰ নাম কোন ক্লাছত পঢ়া তোমালোকে তিনিজনীয়ে হা 8ত তুমি 1 তুমি তুমি 8ত কোন স্কুল মাষ্টাৰদা ন ইংলিছ মিডিয়াম ন এখন অ'কে তোমাক কেনেকুৱা লাগিলে ভণ্টি বাৰ্থডেত আহি ভণ্টিক দি দিয়া তোমাৰ ভণ্টিজনীক দি দিয়া মাংস তুমি কোৱাচোন ভণ্টি বাৰ্থডেত আহি কেনেকুৱা লাগিলে ভাল লাগিছে নাই এয়া আপুনি লাগি ভাগি দিছে এয়া আমাৰ পুষ্কিজনী মাজে মাজে আহি চাইছেহি কোনে কি কৰি আছে তাইও আৰু এনেকৈ ঘূৰি আছে আৰু গোটেই ঘৰটোতে নিজৰ বাৰ্থডে নিজে এনজয় কৰিছে তাই তাৰ পাছত এইফালে খোৱা বোৱা আৰম্ভ হৈছে এনেদৰে সকলোকে খুৱাইছে এয়া হৈছে চানা দাইল আইটেমবিলাকত আছিল চানা দাইল তাৰপিছত এই পায়স আছিল এয়া জিৰা ৰাইচ চিকেন গ্ৰেভি আৰু এয়া লালমোহন আৰু আছিল এয়া পায়স এয়া আমি খাওঁতে উঠালোঁ এইবিলাক আমি খাওঁতে ভ্লগ বনোৱা নহ'ল বৰ ব্যস্ত আছিলোঁ সকলোৱে সেইবাবে হেল্ল' এয়া বাৰ্থডে খতম হ'ল তাৰপিছত বাৰ্থডে ইয়াতে থাকিম এয়া সকলোৱে ৰেডি হৈছোঁ ফ্ৰেছ হৈ আহিলোঁ তাৰপিছত খোৱা বোৱাৰ সেই ভিডিঅ'টো বনোৱা নহ'ল কাৰণ সেইটো ভিডিঅ' কৰা নহ'ল বহুত ব্যস্ত আছিল বহুত আলহী আছিল সেইবাবে তাৰপিছত এয়া মই ড্ৰেছ পিন্ধিলোঁ গোটেই ৰেডি হৈছোঁ এয়া কাইলৈ দেখুৱাম এয়া পিছদিনাখন ৰাতিপুৱা হ'ল ৰাতিপুৱা শুই উঠি ফ্ৰেছ হৈ চাহ খালোঁ চাহ খাই পিনে এয়া তাই পুৰি বনাব লৈছে পায়স আৰু পুৰি খাম বুলি এয়া তাই বনাইছে চাওঁ কি গিফ্ট পালা চাওঁ দেখুৱা এয়া আমি তাইক গিফ্ট চোৱাত ব্যস্ত হৈ গ'লোঁ ব্ৰেকফাষ্ট কৰি ল'লোঁ তাৰপিছত তাইক গিফ্টবিলাক আমি এনেকৈ চাবলৈ লাগিছোঁ লিপষ্টিকো পাইছে সৰু ভাবিলে এয়া তাই বহুত ধুনীয়া এটা গিফ্ট পালে ফ্ৰক পালে ড্ৰেছ পাইছে এয়া বেবী কিট 2টা বেবী লিপছ পুতলা বেগ ডল তাৰপিছত কপি পেঞ্চিল শ্বাৰ্পনাৰ হেয়াৰ বেল হেয়াৰ ৰবৰ টিফিন বটল ধুনীয়া কিউট বস্তুবিলাক পাইছে এয়া সেইটোৰো অকণমান ভিউ দি দিছোঁ ভিডিঅ' আৰু এয়া তাই খেলিবলৈ এইবিলাকো উঠিছে তাই বৰ হেপ্পী এইবিলাক পাই পিনে তাই এইখন পাই বৰ ভাল পালে এইখন আৰাম চেয়াৰ টাইপত তাই বহিব পাৰে খেলিব পাৰে আৰু এইখন মই গিফ্ট দিছিলোঁ তাই বহুত ভাল পালে দিনটো তাই এইখন লগত খেলিলে আৰু মানে তাই পচন্দ হ'ল যে মোৰ সেইটো ভাল লাগিল তাই এনেকৈ খেলি থাকে আৰু এয়া তাই বহুত মস্তি কৰি আছে মুখতো ধুৱাই দিয়া Sunu, boleh suah? Hai. Suntu. Hai. Suntu. Kali kar birthday asil? মোৰ কৈদিয়া Sao Sunu? মোৰ কৈdia Kali kar birthday asil? মোৰ কৈdia আৰু বাৰ্থডে নকৰো আমি কেক নামাতো দেই কেক নানো আমি Happy birthday kar asil? Sunu. এয়া এতিয়া ঘৰলৈ যাবলৈ ৰেডি
হৈ গ'ল বাৰ্থডে পাৰ্টি খতম। এয়া এতিয়া ঘৰলৈ আহিবলৈ ৰেডি। তাৰ আগতে অকণমান এনেকৈ মস্তি কৰি ল'লোঁ আমি চবেই। আজি ইয়াতে ব্লগটো শেষ কৰিছোঁ আৰু ন। বাই এয়া আমাৰ বাৰ্থডে গাৰ্ল চুনু। চুনু যাওঁ দেই, বাই। বাই দি দিয়া। ইমানেই আছিল ৰিহাঞ্চিৰ বাৰ্থডে ভ্লগ। ইমানতে সামৰিছোঁ ভ্লগটো। আৰু ইয়াৰ পিছত মই ঘৰলৈ আহি দিলোঁ। হোপ আপোনালোকক যেন ভাল লাগিল এই ভ্লগটো চাই। কেনে পালে প্লিজ জনাব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড আপোনালোকৰ মৰমবোৰ যেন এনেদৰে মোক দি থাকিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম, বাই।